আপোনালোক সকলোকে তিনিকা টিংখঙৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থকা আশীৰ্বাদত আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো মোৰ জীৱনৰ ইউটিউবৰ প্ৰথমটো ভিডিঅ' হয় আৰু প্ৰথমটো ভিডিঅ'তে মই আপোনালোকলৈ এটা সুখবৰ আৰু এটা দুখবৰ লৈ আহিছোঁ। প্ৰথমলৈ সুখৰ খবৰটো কৰি লৈছোঁ। সুখৰ খবৰটো হৈছে যে আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদত মোৰ এই তিনিকা টিংখং চেনেলটো 5000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে আৰু আশা কৰোঁ আগলৈ এনেকৈ মৰম ভাল পোৱা দি যাব বুলি। আৰু দুখৰ বিষয়টো হৈছে যে ইউটিউবৰ মনিটাইজৰ কাৰণে 4000 ৱাচ টাইম আৰু 1000 ছাবস্ক্ৰাইবাৰ যিটো প্ৰয়োজন হয় আৰু মোৰ 4000 ৱাচ টাইমটো কমপ্লিট কৰিছিলে। চ' মই মনিটাইজৰ কাৰণে এপ্লাই কৰিছিলোঁ, কিন্তু ইউটিউবে মই সেইটো একচেপ্ট নকৰিলে, কাৰণ ষ্টেটাছবিলাক বহুতে বনায় আৰু যাৰ তাৰ ভয়েছৰ পৰা এইটো ষ্টেটাছ ব্লেক স্ক্ৰীণটো ভিডিঅ'টো বনোৱা হয়। চ' ইউটিউবে এইটো কপি কণ্টেণ্ট বুলি কৈ মোক মেইল কৰিছে। চ' এইটো মনিটাইজ নহয়। মনিটাইজ নোহোৱাভাৱে মই এটা কথা ভাবিছোঁ যে আজিৰ পৰা মই ব্লগিং ষ্টাৰ্ট কৰিম, যদি আপোনালোকে এনেদৰে মৰম আৰু ভাল পোৱা আগলৈ দি যায়। এইখিনি কথা ক'বলৈ এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। আৰু ব্লগিঙে কৰিম নে ব্লেক স্ক্ৰীণৰ ভিডিঅ'ই বনাই থাকিম, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো কমেণ্ট বক্সত জনাব। আপোনালোকৰ মতামত লৈ মই নেক্সট ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ব্লেক স্ক্ৰীণ ভিডিঅ' আহি থাকিব বাৰু। যদি মই ব্লগিং কৰিব লাগে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব, তেতিয়া মই ব্লগিং কৰিম। এইখিনি ক'বলৈকে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে ক্ষমা কৰি দিব। আৰু কিনো ক'ম, ইয়াকে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।